এদিন গৌতম বুদ্ধৰ আশ্ৰমত নীল নামৰ এজন নতুন শিষ্য আহি প্ৰৱেশ কৰিলে। তাৰ এটা সমস্যা আছিল, যিকোনো কথাতেই তাৰ সোনকালেই খং উঠিছিল। আশ্ৰমত অহাৰ পিছতো নীলে নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। এনেকৈ কিছুদিন পাৰ হৈ যোৱাৰ পিছত তেওঁ গৌতম বুদ্ধৰ ওচৰলৈ গৈ হাতযোৰ কৰি বুদ্ধক ক'লে, হে গুৰুদেৱ, মই কোনোমতে নিজৰ খং নিয়ন্ত্ৰণ কৰিব পৰা নাই। আপুনি সকলোকে তেওঁলোকৰ সমস্যাৰ সমাধান দিয়ে। কৃপা কৰি মোকো মোৰ সমস্যাৰ সমাধান দিয়ক। নীলৰ কথা শুনি বুদ্ধই হাঁহি নীলক ক'লে, খং ক্ৰোধ আমাৰ এটা স্বভাৱ। যেনেকৈ প্ৰেম ঘৃণা এইবোৰ আমাৰ স্বভাৱ, ঠিক তেনেকৈ খঙো আমাৰ এটা স্বভাৱ। এইবোৰ আমাৰ ভিতৰত এনেই উৎপন্ন নহয়। এইবোৰ উৎপন্ন হয় আমাৰ মনৰ ভিতৰত চলি থকা বিভিন্ন ধৰণৰ চিন্তাৰ কাৰণে, আৰু সেইবোৰ চিন্তাৰ বহিঃপ্ৰকাশ হয় আমি শাৰীৰিকভাৱে কৰা কামবোৰৰ মাধ্যমেৰে। গতিকে আমি যদি আমাৰ চিন্তাধাৰাবোৰক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তেন্তে আমাৰ মাজত সৃষ্টি হোৱা খং, ৰাগ, প্ৰেম, হিংসা, ঘৃণা এইবোৰ স্বভাৱকো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম। তোমাক এটা সৰু কাহিনী কওঁ, মনোযোগেৰে শুনিবা, আৰু এইটো কাহিনীতেই তুমি তোমাৰ সমস্যাৰ সমাধান বিচাৰি পাবা। এখন গাঁৱত তোমাৰ দৰে এজন ডেকা ল'ৰা আছিল, যাৰ অনবৰতে যিকোনো কথাত খং উঠিছিল। তাৰ এনে স্বভাৱ আৰু ব্যৱহাৰৰ কাৰণে কোনেও তাক ভাল পোৱা নাছিল। সকলোৱে তাৰ পৰা দূৰে দূৰে আছিল। ঘৰৰ মানুহখিনিও তাৰ এনে স্বভাৱৰ কাৰণে অশান্তিত ভুগি আছিল। সেই খঙাল স্বভাৱৰ কাৰণে তাক কোনেও সংগ দিয়া নাছিল। নিজৰ খঙৰ কাৰণে সি ক'তো কাম বন কৰিবও যাব নোৱাৰে, কাৰণ তেওঁ নিজে জানিছিল যে এইটো তেওঁৰ ভাল স্বভাৱ নহয়। তেওঁ সকলো কথা উপলব্ধি কৰিব পাৰিছিল যদিও নিজৰ সমস্যাৰ সমাধান ওলাব পৰা নাছিল। সমাধান বিচাৰি তেওঁ বহুত গুণীজ্ঞানী লোকৰ ওচৰত গৈছিল যদিও কোনেও তাৰ সঠিক সমাধান দিব পৰা নাছিল। এনেতে এদিন তেওঁ ঘৰতে কাৰোবাৰ ওপৰত খং কৰি চোতালত বহি আছিল। ঠিক সেইখিনি সময়তে এজন সন্যাসী তেওঁলোকৰ ঘৰত ভিক্ষা বিচাৰি আহিল। সন্যাসীজনক দেখা পাই সি চিঞৰি ক'ব ধৰিলে, কি লাগে তোমাক? ল'ৰাজনৰ এনে ব্যৱহাৰ দেখি সন্যাসীজনে বুজিব পাৰিছিল যে তাৰ কিবা এটা কাৰণত ভীষণ খং উঠি আছে। সন্যাসীজনে একো নোকোৱাকৈয়ে তাৰ পৰা উভতি যাব ধৰিলে। তেতিয়া ল'ৰাজনে পিছফালৰ পৰা সন্যাসীজনক মাতি ক'লে, ৰ'ব, আপোনাক যি লাগে মই তাকেই দিম, কিন্তু আপুনি মোৰ এটা ডাঙৰ সমস্যাৰ সমাধান দিব লাগিব। সন্যাসীজনে ক'লে, তোমাৰ কি সমস্যা কোৱা? ল'ৰাজনে তেতিয়া ক'ব ধৰিলে যে মোৰ যিকোনো সৰু সুৰা কথাতেই খংটো উঠি আহে। বহুত চেষ্টা কৰিও মই মোৰ খং নিয়ন্ত্ৰণ কৰিব পৰা নাই। সকলোৱে ভাবে যে মই চাগে এনেকুৱাই, মোৰ স্বভাৱেই চাগে এনেকুৱা, কিন্তু আচলতে এনে নহয়। খংটো কেনেকৈ মোৰ মূৰত ধৰে মই ক'বই নোৱাৰোঁ। খং উঠি থকা সময়খিনিত মই যি টি ব্যৱহাৰ কৰোঁ ঠিকেই, কিন্তু যেতিয়া মোৰ খং কমে মোৰ নিজকে অপৰাধী যেন অনুভৱ হয়। ল'ৰাজনে হাতযোৰ কৰি সন্যাসীজনক ক'লে, মোক কৃপা কৰি এই সমস্যাৰ পৰা বচাওক আৰু কিবা এটা সমাধান দিয়ক। ল'ৰাজনৰ কথা শুনি সন্যাসীজনে নিজৰ মোনাখনৰ পৰা এটা পানী ভৰ্তি পাত্ৰ উলিয়াই ল'ৰাজনৰ হাতত দিলে আৰু ক'লে যে তোমাৰ যেতিয়াই খং উঠিব ইয়াৰ পৰা 5 ফুট পানী খাবা আৰু 100 বাৰ উশাহ লৈ নিজৰ সম্পূৰ্ণ ধ্যান নিজৰ উশাহত কেন্দ্ৰীভূত কৰিবা। এটা কথা মনত ৰাখিবা, প্ৰতিটো উশাহ যাতে তুমি গণি গণি লোৱা। তুমি এইখিনি কাম এমাহ কৰা। আশা ৰাখিছোঁ এমাহৰ ভিতৰত তুমি তোমাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবা। মই এমাহ পিছত আকৌ আহিম। এইখিনি কৈ সন্যাসীজন তাৰ পৰা গুচি গ'ল, আৰু ল'ৰাজনেও সন্যাসীজনে দিয়া বিধান মতেই সম্পূৰ্ণ এটা মাহ সেই কামখিনি কৰিবলৈ ধৰিলে। লাহে লাহে ল'ৰাজনৰ খং কমিব ধৰিলে, আৰু সন্যাসীজনে দিয়া এমাহ সময়ো উকলি গ'ল। এমাহ পিছত সন্যাসীজনে আকৌ ল'ৰাজনৰ ওচৰলৈ আহিল। সন্যাসীজনক অহা দেখি ল'ৰাজনে হাঁহি মুখেৰে প্ৰণাম কৰি ক'লে, প্ৰভু, মই আপোনাৰ কাৰণেই অপেক্ষা কৰি আছিলোঁ, আপুনি কেতিয়া আহিব বুলি। এতিয়া মই আৰু আগৰ দৰে হৈ থকা নাই। মই এতিয়া যথেষ্টখিনি শান্ত হৈছোঁ, যাৰ কাৰণে এতিয়া মোৰ ঘৰৰ মানুহেও মোক লৈ সুখী। এই এমাহত মোৰ ভালেকেইজন নতুন বন্ধুও হৈছে। এতিয়া মই সদায় ৰাতি শান্তিত শুব পাৰোঁ। কিন্তু এটা কথা প্ৰভু, আপুনি দিয়া সেই অলৌকিক পানীখিনি পাত্ৰটোত আৰু অলপহে আছে। বেছিভাগ পানীয়ে শেষ হ'ল। আপোনাক কি লাগিব কওক, মই আপোনাক দি দিওঁ, আৰু পানীৰ পাত্ৰটো সোনকালে আগৰ দৰে সেই বিস্ময়কৰ পানীৰে ভৰাই দিয়ক। সন্যাসীজনে তেতিয়া পাত্ৰটো দেখুৱাই হাঁহি ল'ৰাজনক ক'লে যে তাত কোনো অলৌকিক পানী নাছিল। তাত তেনেই সাধাৰণ পানীহে আছিল, যি পানী আমি খাওঁ। সন্যাসীজনৰ এই কথা শুনি ল'ৰাজন আচৰিত হৈ সুধিলে, সেয়া যদি কোনো অলৌকিক পানী নাছিল, তেন্তে সেই পানী খোৱাৰ পিছত মোৰ খং কেনেকৈ কমিলে? সন্যাসীজনে তেতিয়া ক'লে যে তুমি পানীখিনি খোৱাৰ লগতে আৰু এটা সাধনা কৰিছিলা। সাধনা? মই কি সাধনা কৰিলোঁ? পানীখিনি খোৱাৰ লগতে তুমি 100 বাৰ নিজৰ উশাহত মনোযোগ দিছিলা, আৰু সেয়াই আছিল তোমাৰ শান্তিৰ প্ৰতি কৰা সাধনা, যাৰ কাৰণে আজি তোমাৰ ব্যৱহাৰত শান্তি দেখিব পৰা হৈছে। আমাৰ খং সদায় আমি তৎক্ষণাত কৰা প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে।
যেতিয়া আমাৰ খং উঠিব আৰম্ভ কৰে, যদি তেতিয়াই আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া নকৰাকৈ নিজৰ সম্পূৰ্ণ ধ্যান নিজৰ উশাহত কেন্দ্ৰীভূত কৰিব চেষ্টা কৰোঁ, তেতিয়া আমাৰ খঙে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাপাই লাহে লাহে নিঃশেষ হৈ যায়। আৰু এই কাম আমি সদায় কৰি থাকিলে সেয়া আমাৰ এক অভ্যাসত পৰিণত হৈ আমি এক শান্তিপূৰ্ণ জীৱন জীয়াবলৈ সক্ষম হওঁ। তেতিয়া ল'ৰাজনে সম্পূৰ্ণ কথাখিনি বুজিব পাৰি সন্ন্যাসীজনক অশেষ ধন্যবাদ জনাই ক'লে, প্ৰভু, আপুনি মোৰ ইমান দিনৰ এটা সমস্যাৰ অতি সাধাৰণভাৱেই সমাধান দিলে। এতিয়া মই মোৰ জীৱন সুখেৰে অতিবাহিত কৰিব পাৰিম। এই কাহিনী শুনোৱাৰ পিছত গৌতম বুদ্ধই নীলক ক'লে, তোমাৰ যেতিয়াই খং উঠিব, তুমি তোমাৰ খঙত লগে লগে প্ৰতিক্ৰিয়া নিদিবা। তুমি তোমাৰ সম্পূৰ্ণ ধ্যান নিজৰ উশাহত লৈ গৈ 1ৰ পৰা 100লৈকে গণি গণি মনোযোগেৰে উশাহ ল'বা। তেতিয়া তুমি উপলব্ধি কৰিব পাৰিবা যে তোমাৰ খংটো লাহে লাহে কমি গৈছে আৰু এনেদৰে সদায় অভ্যাস কৰাৰ ফলত তুমি তোমাৰ সমস্যাৰ পৰা অতি সোনকালেই পৰিত্ৰাণ পাবলৈ সক্ষম হ'বা। কাহিনীটো শুনি আপোনালোকৰ কেনে লাগিল কমেণ্টছত জনাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম।